7 ছেপ্টেম্বৰ তাৰিখে যিটো ডুমডুমা ডিএফঅ গৰাকীয়ে হেমকান্ত হাতীমূৰীয়াক মৰিয়াই এটা চকু বাহিৰ কৰিলে। তাৰ পিছত আচলতে যোৱাকালি 12 ছেপ্টেম্বৰ তাৰিখৰ পৰা ডুমডুমা ডিএফঅ গৰাকীৰ ওপৰত তদন্ত আৰম্ভ কৰিছে। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ আৰু যিসকল তদন্তকাৰী বিষয়া আমি তেওঁলোকক দাবী জনাইছোঁ যে তদন্ত সঠিক হৈ ডুমডুমা ডিএফঅ গৰাকীক নিলম্বন কৰিব লাগিব। আমি পুনৰ দাবী জনাইছোঁ আমি সদৌ মৰাণ ছাত্ৰ সন্থাৰ জৰিয়তে ডিএফঅ গৰাকীক নিলম্বন কৰিব লাগিব। তাৰ লগে লগে JFMC যিদৰে কাছিজান বা ডুমডুমা বন সংমলৰ আধাৰত বিভিন্ন তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইত আচলতে নতুনকৈ গছ পুলি ৰোপণ কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কেলেংকাৰী অভিযোগ উত্থাপন হৈছে। এই কেলেংকাৰীৰ সঠিক তদন্ত হ'ব লাগিব। তাৰ লগে লগে ডুমডুমা ডিএফঅ গৰাকীয়ে হেমকান্ত হাতীমূৰীয়াক যিদৰে অত্যাচাৰ কৰিলে, এই অত্যাচাৰ লগতে তাৰ লগে লগে চৰকাৰী বেজ যিদৰে ফালি দিলে তাৰ উচিত তদন্ত হ'ব লাগিব। আৰু ডুমডুমা ডিএফঅ গৰাকীক অহা 7 দিনৰ ভিতৰত যদি ডুমডুমা ডিএফঅ গৰাকীক তদন্ত প্ৰক্ৰিয়া খৰতকীয়া কৰি তেখেতক যদি বৰ্খাস্ত নকৰে, তেখেতক যদি নিলম্বন নকৰে, তেনেহ'লে কিন্তু ভয়াৱহ গণতান্ত্ৰিক আন্দোলন হ'ব। এই কথা আমি স্পষ্টভাৱে কৈছোঁ। আমি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিম, এই কথা মুখ্যমন্ত্ৰীকো আমি সাক্ষাৎ কৰিম। তাৰ লগে লগে ডিএফঅ গৰাকীক নিলম্বন কৰিব লাগিব আৰু তেখেতক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত আমি ক্ষান্ত নহওঁ। গতিকে অতি শীঘ্ৰে ডুমডুমা ডিএফঅ গৰাকীক নিলম্বন কৰি উচিত ন্যায় প্ৰদান কৰিব আৰু তেখেতৰ নেতৃত্বত যি দুৰ্নীতি হৈছে, অবাধ দুৰ্নীতি ডুমডুমা অঞ্চলত গঢ় লৈ উঠিছে, এই দুৰ্নীতি আচলতে নিৰ্মূল হ'বৰ কাৰণে আমি দাবী জনাইছোঁ।